প্ৰিয় বন্ধু বান্ধৱীসকল নলেজ দি পাৱাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি প্ৰশ্ন উত্তৰৰ ভিডিঅ'টিত কেইটিমান অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ আমি জানিবলৈ পাম। আহকচোন ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে? অপশ্যনকেইটা হৈছে শৃংখল, ৰাতি ফুলা ফুল, ৰং মিলিৰ হাঁহি আৰু সেন্দুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শৃংখল। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত? অপশ্যনকেইটা বঙাইগাঁও, গোৱালপাৰা, শিৱসাগৰ আৰু যোৰহাট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গোৱালপাৰা জিলাত। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে অসমৰ জাপি শিল্প কোনখন জিলাত আছে? অপশ্যনকেইটা নলবাৰী, বৰপেটা, বঙাইগাঁও, কামৰূপ। নলবাৰী। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায়? অপশ্যনকেইটা হৈছে ৰজনীকান্ত বৰদলৈ, সৈয়দ আব্দুল মালিক, অতুল চন্দ্ৰ হাজৰিকা, বেণুধৰ শৰ্মা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈ। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? অপশ্যনকেইটা হৈছে মিৰি জীয়ৰী, পিতা পুত্ৰ, পৃথিৱীৰ হাঁহি, মনমতি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মনমতি। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়? অপশ্যনকেইটা ৰত্নকান্ত বৰকাকতি, অমূল্য বৰকাকতি, শৈলধৰ ৰাজখোৱা, বিনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শৈলধৰ ৰাজখোৱা। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল? অপশ্যনকেইটা হৈছে 1850 চন, 1882 চনত, 1822 চনত, 1845 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1850 চনত। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? অপশ্যনকেইটা হৈছে অবুজ বেদনা, জীৱন সুৰভি, ফুবেৰুণ, চিকমিক বিজুলী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অবুজ বেদনা। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? চাৰিখন জিলা অপশ্যন হিচাপে দিয়া আছে, সেইকেইখন হৈছে কামৰূপ, গোৱালপাৰা, শিৱসাগৰ, তেজপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গোৱালপাৰা জিলাত। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়? গড় দিৱস হিচাপে কোনদিনা পালন কৰা হয়? অপশ্যনকেইটা হৈছে 5 জুলাই, 22 ছেপ্টেম্বৰ, 20 জানুৱাৰী, 3 আগষ্ট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 22 ছেপ্টেম্বৰ। প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।